এজন লোকে ৪২খন স্কুল বাছেৰে যিটো তৈয়াৰ কৰিলে আপুনি দেখিলে হয়তো আচৰিত হৈ পৰিব। আমি সকলোৱে হয়তো নিশ্চয় কেতিয়াবা ভাবোঁ যে যদি ৱৰ্ল্ড ৱাৰ 3 অৰ্থাৎ তৃতীয় বিশ্বযুদ্ধ হয় বা নিউক্লিয়াৰ ৱাৰ হয় তেতিয়া আমি কলৈ যাম, আমি নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিম। কিন্তু এজন মানুহে চিন্তাটোক ইমান বেছি চিৰিয়াছলি লৈ লয় যে তেওঁ জীৱনৰ ৩৫ বছৰ তাৰ ওপৰত খৰচ কৰিব পাৰে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক সেই লোকজনৰ কথাকে ক'ম। মই আছোঁ আপোনালোকৰ সৈতে ঋতিক আৰু আপুনি চাই আছে লেটছ ন' ইন অসমীয়া। গতিকে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। লোকজনৰ নাম আছিল ব্ৰুচ বিচ আৰু তেওঁ কানাডাৰ এজন বাসিন্দা আছিল। মই আপোনালোকক কোৱা নাই যে তেওঁ এই পৃথিৱীৰ একমাত্ৰ মানুহ যিয়ে বাংকাৰ তৈয়াৰ কৰিছিল, কিন্তু এই লোকজন যে অসাধাৰণ আছিল তাত অলপো সন্দেহ নাই। 1980 চনৰ পৰা 1985 চনলৈকে 5 বছৰ ধৰি তেওঁ ৪২খন স্কুল বাছ যোগাৰ কৰিছিল। তেওঁৰ এই কাৰ্যৰ বাবে সকলো লোকে তেওঁক হাঁহিছিল আৰু ভাবিছিল যে তেওঁ কিয় ইমানবোৰ স্কুল বাছৰ বাবে তেওঁ ইমান টকা ৱেষ্ট কৰি আছে। তেওঁৰ নিজৰ মাটিৰ এটা বৃহৎ এলেকাত খনন কাৰ্য আৰম্ভ কৰিছিল আৰু তাত সেই ৪২খন বাছ তেওঁ ৰাখিছিল। তাৰপিছত গোটেইকেইখন বাছ কংক্ৰিটেৰে ঢাকি দিছিল আৰু আজি সেইটো নৰ্থ আমেৰিকাৰ আটাইতকৈ সুৰক্ষিত শ্বেল্টাৰ। তেওঁ এই শ্বেল্টাৰটোৰ নাম দিছিল আৰ্ক 2 আৰু এই গোটেই শ্বেল্টাৰটো প্ৰায় 10,000 বৰ্গ ফুট জুৰি বিস্তৃত হৈ আছে। শ্বেল্টাৰটোত একেলগে প্ৰায় 500জন লোক অনায়াসে থাকিব পাৰে। তেওঁৰ ভাষ্য অনুসৰি এই শ্বেল্টাৰটোক নিউক্লিয়াৰ এটেকেও কোনো ক্ষতি কৰিব নোৱাৰে। ওচৰ চুবুৰীয়াসকলে তেওঁক কৈছিল যে তেওঁ কেৱল তাৰ ওপৰত সময় আৰু টকা অপব্যয় কৰিছে, কিন্তু তেওঁ কাৰোৰে কথা নুশুনিলে। তেওঁৰ মতে যদি কেতিয়াবা যুদ্ধ হয় তেতিয়া এজন লোকৰ জীয়াই থাকিবৰ বাবে সকলো বস্তু তাত উপলব্ধ। আৰ্ক 2 ভূমিপৃষ্ঠৰ পৰা 14 ফুট তলত অৱস্থিত। এই শ্বেল্টাৰটো তেওঁ অশেষ কষ্ট কৰি 35 বছৰৰ মূৰত সাজি উলিয়াইছিল। আপুনি যদি প্ৰথমবাৰৰ বাবে শ্বেল্টাৰটোত প্ৰৱেশ কৰে তেন্তে আপোনাৰ এনে ভাৱ হ'ব যেন আপুনি এটা অন্য গ্ৰহত আছে। শ্বেল্টাৰটোৰ ভিতৰত দুটা বিশাল কিটচেনো তেওঁ নিৰ্মাণ কৰি থৈছে। লিভিং ৰুম, ৱাছৰুমৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সুবিধা তাত উপলব্ধ। উল্লেখনীয় কথা যে তাত তেওঁ সৰু ল'ৰা ছোৱালীৰ বাবে এখন স্কুলো নিৰ্মাণ কৰি থৈছে। শ্বেল্টাৰটোৰ ভিতৰত এটা কুঁৱাও তেখেতে নিৰ্মাণ কৰি থৈছে যাতে পানীৰ কেতিয়াও নাটনি নহয়। তাত তেওঁ এটা বিশাল ডিজেল জেনেৰেটৰো স্থাপন কৰি থৈছে, লগতে 3 মাহৰ বাবে তেওঁ ফিউলো ষ্ট'ৰ কৰি থৈছে। শ্বেল্টাৰটোৰ ভিতৰত তেওঁ ৰেডিঅ' কমিউনিকেশ্যনৰ ব্যৱস্থাও কৰি থৈছে। আপুনি ভাবেনে যে পৃথিৱীৰ সংকটৰ সময়ত এনেধৰণৰ সুৰক্ষিত শ্বেল্টাৰৰ প্ৰয়োজন হ'ব? আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এটা লাইক কৰিব। যদি আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি মোক মেইল কৰিব পাৰে letsknowinasamis@gmail.com আপুনি মোক মেইল কৰিব পাৰে, অথবা আপুনি তলৰ কমেণ্ট বক্সত গৈও মোক কমেণ্ট কৰিব পাৰে। মই আপোনাৰ কমেণ্টটো পিক কৰিম আৰু নেক্সট ভিডিঅ'ত আপোনাৰ কমেণ্টটো মই নিশ্চয় শ্বেয়াৰ কৰিম। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।